অসমৰ পাছত এইবাৰ আহিল নেপাল। যোৱা ২৬ আগষ্ট তাৰিখে নেপালৰ ভোটেকুচি নদীৰে আহিল প্ৰলয়ংকৰী বান। বাতৰি অনুসৰি এতিয়ালৈকে প্ৰায় ১৬০ জন লোকৰ মৃত্যু হৈছে, প্ৰায় ৪০০ জন লোক নিৰুদ্দেশ হৈ আছে আৰু তাৰে ভিতৰত আছে প্ৰায় ১০০ জন ভাৰতীয় লোক। ডাঙৰ কথাটো হৈছে যে উত্তৰ নেপালত য'ত এই বিপদ সংঘটিত হৈছে তাত যোৱা কিছুদিন ধৰি বিশেষ বৰষুণো নাছিল। তেনেহ'লে এই দুৰ্যোগ হ'বলৈ পালে কেনেকৈ? অনুমান কৰা হৈছে যে ভোটেকুচি নদীৰ তিব্বতৰ ফালে থকা এখন উপনদীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এটা বান্ধ বৰফ গলা গ্লেছিয়াৰ মেলডাউনৰ ফলত হঠাতে ভাগি পৰে আৰু লগে লগে দ্ৰুতগতিত আবদ্ধ হৈ থকা পানী ভৈয়ামলৈ নামি আহে আৰু সৃষ্টি হয় দুৰ্যোগ। হিমালয় হৈছে আচলতে এটা খুবেই নতুন পৰ্বতমালা। বৰ্তমান যি ঠাইত হিমালয় পৰ্বত আছে সেই ঠাইত আগতে আছিল এখন সাগৰ, নাম হৈছে তেথিছ মহাসাগৰ। আজিৰ পৰা প্ৰায় ৪০-৫০ মিলিয়ন বছৰৰ আগতে গণ্ডৱানাৰ পৰা ফাটি অহা ভাৰতীয় প্লেটে এই ঠাইখিনিতে আহি ইউৰেছিয়ান প্লেটক খুন্দা মাৰে আৰু তাৰ ফলতে সৃষ্টি হ'ল হিমালয় পৰ্বতমালাৰ। ৫০ মিলিয়ন আমাৰ বাবে বহুত ডাঙৰ, কিন্তু ভূতাত্ত্বিকসকলৰ বাবে ৫০ মিলিয়ন আচলতে খুবেই এটা সৰু সংখ্যা। হিমালয় পৰ্বত আচলতে কিমান নতুন তাক জানিবৰ বাবে আমি ইয়াক ভাৰতৰে অন্য এটা ৰেঞ্জ আৰাৱলীৰ সৈতে তুলনা কৰি চাব পাৰোঁ। আৰাৱলী পৰ্বতমালাৰ সৃষ্টি হৈছিল আজিৰ পৰা প্ৰায় ২ বিলিয়ন বছৰৰ আগতে। তাৰমানে আৰাৱলীৰ বয়স হিমালয়ৰ বয়সৰ প্ৰায় ৪০ গুণ। এতিয়া নতুন হোৱাৰ বাবে হিমালয় পৰ্বতমালাত ভূমিস্খলন জাতীয় ঘটনাৰ সংখ্যা খুবেই বেছি আৰু লগতে হিমালয় আছে ইণ্ডিয়ান আৰু ইউৰেছিয়ান প্লেটৰ ঠিক মাজতে, গতিকে ইয়াত ভূমিকম্পৰ প্ৰৱণতাও খুবেই বেছি। গতিকে হিমালয় আৰু হিমালয়ৰ পাদদেশত থকা আমাৰ দৰে মানুহবোৰ আমি সদায়ে বিপদৰ মাজত আছোঁ আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপ যেনে বান্ধ নিৰ্মাণ, মাটি খনন, মাইনিং আদিৰ বাবে এই বিপদ দিনে দিনে আৰু ডাঙৰ হৈ গৈ আছে। पूरा ड्याम फुटेर आयो, पूरा चाइनाको ड्याम फुटेर आएर रहेछ। आमामामामामा ल यहाँ हामीले अब ओहो यार यो पुरै ड्याम फुटेर ल त्रिशुली बजारै गयो यार, ल गयो यार। ओ ए सिलास यता यता आऊ, यता आऊ, यता यता